ভগৱানক পাবলৈ হ'লে অমানুষ হ'ব লাগিব। ভগৱান নিৰাকাৰ, ভগৱান কোনো আকাৰ নাই। এইটো এটা ৰূপহে ধাৰণ কৰিছে। এইটো এই মূৰ্তিটো ভগৱান এটা মূৰ্তিহে, এইটো ভগৱান নহয় নহয়। তেতিয়াহ'লে ই মহা অপৰাধী। মূৰ্তি ভগৱান, ভগৱানৰ বিগ্ৰহ ভগৱান নহয় বুলি ক'লে নেকি ক'ৰবাত? যদি কৈছে তেতিয়াহ'লে ভাগৱতত শ্লোকটো কেনেকৈ আহিলে? বদন্তি তত্ত্ব বিদস্যতং জ্ঞানম এতিয়া ব্ৰহ্মতি পৰমাত্মা ভগৱান সত্য। দুটা নিৰ্বিশেষবাদ আৰু শূন্যবাদ। এই বিষয়ে যে তোমাৰ ধাৰণা নাই, তুমি আধ্যাত্মবাদী নহয়। ঘৰে ঘৰে মন্দিৰ প্ৰতিষ্ঠা বা প্ৰত্যেকে বিগ্ৰহ ৰচনা কৰিব। গুৰু যদি এনেকুৱা কৈ থৈ মূৰ্তি ভগৱান নহয় বুলি কৈ থৈ জানে, তোমালোকে নকৰিবা বুলিয়ে ক'লে। সেইকাৰণে শংকৰদেৱৰ মাধৱদেৱ যিমান প্ৰিয় হ'ল, বাকীবিলাক কিয় নহ'ল? এই সাগৰৰ তলিলৈ গুচি গ'ল একেবাৰে, গুৰুজনৰ লগত একেবাৰে। গুৰুৱে হাত ধৰি তেওঁক লৈ গ'ল তলিলৈ আৰু দি দিলে পুৰা ৰত্ন আকৰ। নহ'লে কি উদ্ধাৰ কৰিব? নিজেতো মহাপাপী। এই পাপীয়ে কেনেকৈ আৰু পাপীক উদ্ধাৰ কৰিব পাৰে? মই এই গুৰু ভাল নাপাওঁ, এই গুৰু বেয়া, এই গুৰু, তেতিয়াহ'লে সন্তুষ্ট চব গুৰু হ'ল নেকি? যথাৰ্থ ভক্ত তেওঁ সকলো গুৰুৱে তাৰ প্ৰতি সন্তুষ্ট হয়। আছে এই শাস্ত্ৰগ্ৰন্থ কোনো সাধাৰণ মানুহে লিখা গ্ৰন্থ নহয়। অপৌৰুষেয় বুলি কোৱা হয়, কোনো পুৰুষৰ দ্বাৰা লিখা নহয়। এইটো যি অপুৰুষে লিখা শাস্ত্ৰ হয়। মানুহে লিখা শাস্ত্ৰ এখন পুৰুষৰ দ্বাৰা লিখা শাস্ত্ৰ অপৌৰুষেয় কেলৈ ক'লে? তেতিয়াহ'লে পুৰুষে লিখা শাস্ত্ৰ নহয়, তেতিয়াহ'লে স্ত্ৰীয়ে লিখিছে নেকি? তেতিয়াহ'লে মহিলাই লিখিছে তেতিয়াহ'লে? যেনেকৈ ইয়াৰ আগতে আমি কৈছিলো, ভগৱানক পাবলৈ হ'লে অমানুষ হ'ব লাগিব। কাৰণ ভগৱান মানুহ নহয়, অমানুষ। আমাকো সেই স্তৰত যাবলৈ হ'লে অমানুষ হ'ব লাগিব। মানুহৰ দৰে আচৰণ কৰিলে ভগৱানক কেতিয়াও নাপাব। মানুহৰ দৰে মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, কনক কামিনী, প্ৰতিষ্ঠা, এইবিলাক মানুহৰ কাম। আৰু ভগৱান এইবিলাকৰ পৰা মুক্ত। তাহলে আমি জীৱন মুক্ত সহ উচ্চতে হ'ব লাগিব। এই জগতত থাকিও, মানুহৰ শৰীৰত থাকিও আমি অমানুষ হ'ব লাগিব। অৰ্থাৎ অমানুষ মানে সাধাৰণ যিখিনি মানুহৰ গুণাৱলী, সেইখিনিতকৈ আমি আৰু এখাপ আগুৱাই যাব লাগিব। সেই সাধাৰণ মানুহৰ যিখিনি অনুভূতি, সেইখিনিতকৈ আগুৱাই যাব লাগিব। সাধাৰণ মানুহৰ এই জড় জগতৰ প্ৰতি আসক্তি, কনক কামিনী, প্ৰতিষ্ঠা, সেইখিনি যেতিয়া এৰিম, কনক কামিনী, প্ৰতিষ্ঠা বাঘিনী ছাড়ি আছে, যে সেই তো বৈষ্ণৱ। মুক্তি তো নিস্পৃহ যিটো হেহি ভকত কনম। যাৰ মুক্তিৰ বাসনা নাই, এই জড় জগতৰ ভক্তি, মুক্তি, সিদ্ধি এইবিলাকতো নায়েই। কনককামী প্ৰতিষ্ঠাটোতে বাসনা নাই, আৰু কি নাই? মুক্তিৰো বাসনা নাই। তেওঁ হৈছে অমানুষ। তেওঁহে ভগৱানক লাভ কৰিব পাৰিব। এই জড় জগতৰ যে চতুৰ্বৰ্গ, ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই মোক্ষৰ তেওঁৰ কোনো ইচ্ছা নাই। তেতিয়াহ'লে ভগৱান হৈছে অমানুষ। সেই অমানুষক পাবলৈ হ'লে অমানুহেই হ'ব লাগিব। এই জড় জগতিক সকলোবিলাক আসক্তি ত্যাগ কৰিব লাগিব। তেতিয়াহে আমি ভগৱানক লাভ কৰিম। নহ'লেনো এনেই ভগৱানে কৈছে নেকি? মনুষ্যানং সহস্ৰেষু কচ্চিৎ যততি সিদ্ধয়ে যততামপি সিদ্ধানং কচ্চিৎ মাং বেতি তত্ত্বত। মোক তত্ত্বটো জানিব নোৱাৰিবা। হাজাৰৰ ভিতৰত এজনে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এনেকুৱা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা হাজাৰজনৰ ভিতৰত এজনে মোক কদাচিৎ জানিব পাৰে। অৰ্থাৎ 1000 into 1000, 10 lakhs, 10 লক্ষৰ ভিতৰত এজনে মোক তত্ত্বটো জানিব পাৰে কদাচিৎ। IPS অফিচাৰ হোৱাত কৈছে আৰু 10 লাখ কেণ্ডিডেট থাকিব, চিট থাকিব এটা দুটা। কিয় ভগৱান ইমান কঠিন কৰি দিলে? কেলে কৈছে এনেকে 10 লাখৰ ভিতৰত এজনেহে পালে পাব পাৰে? তেতিয়াহ'লে কি কেনেকৈ পাম? এইটো তাৰ উপায়টো তত্ত্বটো জানিব লাগিব বুলি কৈছে। তত্ত্বটো মোক জানিব পাৰিব লাগিব। তত্ত্বটো জানিলে কি হ'ব? সেইটো ভগৱানে জন্ম কৰ্ম চ মে দিব্যম এৱম যো বেতি তত্ত্বত। মোৰ বিষয়ে, মোৰ জন্ম হওক, মোৰ কৰ্মৰ বিষয়ে, মোৰ বিষয়ে, অৰ্থাৎ মোৰ বিষয়ে যি ভালকৈ ইনফৰমেশ্যন লৈছে, মোৰ বিষয়ে জানে, মানে ইনফৰমেশ্যন, তেওঁ আমুকত জন্ম হৈছিলে, তামুকটো কৈছে, তামুকটো কৈছে, তামুকটো কৈছিলে, ইতিবৃত্তি জানিলেই হৈ যাব, ভগৱানক পাই যাম। ন নেভাৰ। এৱম যো বেতি তত্ত্বত। তত্ত্বটো মানে তেওঁৰ বিষয়ে জনাটো কোৱা নাই। তত্ত্বটো মানে বদন্তি তত্ত্ব বিদস্যতং যজ্ঞানম অধ্যয়ম ব্ৰহ্মেতি পৰমাত্মতি ভগৱান ইতি শব্দতে। যে তেওঁই ব্ৰহ্ম, তেওঁই পৰমাত্মা, তেওঁ সাকাৰ ৰূপত, বিগ্ৰহৰ ৰূপত সাক্ষাৎ ভগৱান। এই কথাটো যিজনে জানে যে তেওঁৰ এই তিনিটাৰ ভিতৰত কোনো পাৰ্থক্য নাই, তেওঁহে তত্ত্বটো জানিছে ভগৱানক। যে পানীৰ তিনিটা ৰূপ, বাষ্প, 5টা ৰূপ, একচুৱেলি 3টা ৰূপ আমি জানো, বাষ্প, জুলীয়া, গোটা। এই বিষয়ে যিজনে জানিছে তেওঁহে পানীৰ বিষয়ে জানে। বৰফ দেখি কেতিয়াও নকয় সি নহ'লে পানী বুলি।
কাৰণ বৰফ বুলি ক'ব, কিন্তু বৰফেই যে পানীয়ে যে বৰফ হয় সেইটো তাৰ জ্ঞান নাই। বাষ্পখিনি যে পানী সেইখিনি তাৰ জ্ঞান নাই। পানী মানে পানী, এইটো বৰফ, এইটো পানী, এইখিনি বাষ্প। কিন্তু পানীখিনি যে বাষ্প হয়, পানীখিনি যে বৰফ হয়, বা বৰফখিনি যে পানী হয়, বাষ্পখিনিও পানী হয়। যি নাজানে তাহলে পানীৰ বিষয়ে জানে নেকি তত্ত্বটো? না জানো তো, পানী নদীত থাকে, পুখুৰীত থাকে, খালত থাকে, টিউবৱেলত থাকে, পানী খালে পিয়াহ মৰে, এই পানী ওই পানী, জানো তো। আইৰণ থকা পানী, চফা পানী, বিচলিৰ ৱাটাৰ, এই ৱাটাৰ, জানো তো। পানীৰ বিষয়ে জনা হৈ গ'ল না। যেতিয়ালৈকে বাষ্প আৰু গোটা অৱস্থাত বৰফৰ বিষয়ে সি নাজানে, তাৰ চেঞ্জ হয়, বৰফ দেখি কেতিয়াও পানী বুলি নকয়। আকৌ এইটো আকৌ যে পিয়াহ লাগিলে সি যদি বৰফ পানী দিয়ে, না বৰফেইটো পানী, এইটো লোৱা, তাহলে সিও তথাৰ্থ নাজানে। এইটোও কম জ্ঞান তাৰ, যে মই আপুনি পানী বিচাৰিছে, বৰফ পানী নহয় নেকি, লওক, এইটোও যথাৰ্থ নহয়। কাৰণ পিয়াহত পানীহে হ'ব লাগিব, বৰফ নহয়। সেইখিনি জ্ঞানো যথাৰ্থ থাকিব লাগিব। তেতিয়া সেই পানীৰ বিষয়ে, পানীৰ উপকাৰিতাৰ বিষয়ে, পানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে, পানীৰ সম্বন্ধে কেনেকৈ কামত লগাব লাগে, সকলোবিলাক ইতিপিতি তেওঁ জানিছে। এইটোকে জনা বুলি কয়। এবং জবিত তত্ত্বটো। তেনেকৈ ভগৱানৰ বিষয়ে তত্ত্বটো জনা মানে হৈছে ভগৱান যে পৰমাত্মা ৰূপে যে ভগৱান আছে প্ৰত্যেকে হৃদয়, সেই একেজনেই ব্ৰহ্মৰূপত আছে, নিৰাকাৰ ব্ৰহ্মৰূপতো তেওঁ আছে বিৰাজমান, সৰ্বত্ৰ বিৰাজমান। আৰু সাক্ষাৎ মন্দিৰত যে বিগ্ৰহ ৰূপেও তেওঁ যে আছে, এই তিনিটাক তেওঁ বুজি নাই পোৱা, তাহলে ই যথাৰ্থ ভক্ত নহয়। তেওঁ তত্ত্বটো জনাই নাই। যেনেকৈ আমাৰ প্ৰভুপাদৰ প্ৰণাম মন্ত্ৰ কি আছে, নমস্তে সাৰস্বতে দেৱে, তাৰপিছত গৌৰৱাণী প্ৰচাৰিণে নিৰ্বিশেষ শূন্যবাদী পাশ্চাত্য দেশ তাৰিণে। দুটা, নির্বিশেষবাদ আর শূন্যবাদ, এই বিষয়ে যে তোমার ধারণা নাই, তুমি আধ্যাত্মবাদী নহয়। শূন্যবাদী কাক কয়, নির্বিশেষবাদী কাক কয়, সাকারবাদী কাক কয়, ব্রহ্ম উপলব্ধি কি কয়, পরমাত্মা উপলব্ধি, ভগৱান উপলব্ধি নাজানা, তেতিয়া তুমি তাৰ বিষয়ে একোৱেই নাজানা, সম্পূৰ্ণ জনাই নাই এতিয়ালৈকে। আৰু তুমি সিংহভাষা কৈ আছা যদি তুমি খালী পাত্ৰহে বেজি বাজিছে। যেনেকৈ সৰু ল'ৰাটোক কোনোবা আহি কয়, এই তোমাৰ মা মোৰ মা কৰিলে কিছি কৰিবে, হেই নহয় মোৰ মা, কিন্তু বাচ্চা এটাৰ আচৰণ, মোৰ মা ভাল, তোৰ মা বেয়া, তোৰ মা বেয়া, মোৰ মাহে ভাল, কি কয় মোৰহে মা ভাল, কি কয় মোৰহে মা ভাল। এই কাজিয়া লগাটো সেইটো হৈছে সৰু ল'ৰা এটা, শিশুৰ মনোভাৱ, এইটো ডাঙৰ মনোভাৱ নহয়। মোৰ গুৰু ভাল, তোৰ গুৰু বেয়াটো এইটো এটা অপৰিপক্ক অৱস্থাৰ ভক্তি জীৱনত থকা এটা লক্ষণ। কনিষ্ঠ অধিকাৰী ভক্তৰো ভাৱত পৰিৱৰ্তন তাৰ কোনো জ্ঞান। এই নিৰ্বিশেষবাদ শূন্যবাদ মানে কি, প্ৰভুপাদ যেতিয়া ক'ৰবাত ধুমাব তাত নিৰ্বিশেষবাদ নাথাকিব। যাৰ ঘৰত প্ৰভুপাদৰ শিক্ষা সোমাব তাত নিৰ্বিশেষ মানে ভগৱান নিৰাকাৰ এই ভাৱ নাথাকিব। আৰু সেইটো এটা ভগৱানৰ ৰূপ, নিৰাকাৰবাদ। যেনেকে উদ্ধৱ নিৰাকাৰবাদী আছিল, তেওঁ জ্ঞানী আছিল। কি ভগৱানক যে তুমি এতিয়া আকাৰহে লৈছা, তুমি একচুৱেলি নিৰাকাৰ, ভগৱান কৃষ্ণক কৈছে। ভগৱান কি কথা কয়, একচুৱেলি তুমি নিৰাকাৰ নিৰঞ্জন তুমি, কিন্তু কেতিয়াবাকে তুমি আকাৰ লৈছা, এতিয়া তুমি আকাৰ লৈছা, সেই নিৰাকাৰ ভগৱানৰে তুমি এটা আকাৰ মাত্ৰ। এনেকুৱা নেকি, আচ্ছা, যদি বুদ্ধি লগাই ইয়াকতো তেতিয়াহ'লে ঠিক কৰিব লাগিব, মাথাটো গণ্ডগোল হৈ গৈছে, বেছি জ্ঞান হৈ মানে কিবা মোক নিৰাকাৰ কৰিব লাগিছে। আপুনি মোৰ দেউতা নহয়, আপুনি এটা আছে কেমিকেলহে, আপুনি এটা কেইডালমান হাড় আছে, কেইটামান তামুকে লৈ এটা আপুনি যন্ত্ৰহে এটা, নহয় জানো? হয় নহয়, কথাটো হয়, শাস্ত্ৰত কৈছে আমি এটা যন্ত্ৰ, তেতিয়াহ'লে গুৰুদেৱো এটা যন্ত্ৰ, তাক কেলে সেৱা কৰিব লাগে, মেচিনত কেলে সেৱা কৰিব লাগে, তাৰ লগত ভাৱৰ বিনিময় কেলে কৰিব লাগে? হয়, তলতকৈ এইখিনি জ্ঞান ভাল। তাৰ প্ৰতি আসক্তি হৈ গৈছে, মোৰ দেউতা মোৰ মা কৰি আসক্তিত মৰাতকৈ এই জ্ঞানখিনি ভাল, যে নহয় এটা থৈলীহে, এইটো যস্যাত্ম ভক্তি যস্যাত্ম বুদ্ধি কোনোপেতি ধাতুকে। তোমাৰ দেউতা কৈ আছে যে, দেউতা মা কৈ যে এইটো তিনিটা ধাতুৰ তৰি এটা থলীহে, এইটো এই জকা টকা লৈ পিনে কিছুমান মাংস লগাইছে, এতিয়া দুৰ্গা মাতা মূৰ্তি মাটিবিলাক লগাই দিছে, এনেকুৱা মাটিহে এইবোৰ, সিটোতকৈ এইটো ভাল, যদি তাৰ পৰা অনাসক্ত কৰিবৰ কাৰণে। তেতিয়া এইটো বুজি পোৱাৰ পিছত ক'ব নহয়, তেওঁ মাংসপিণ্ড হ'লেও থলী হ'লেও কিন্তু ভগৱানৰ লগত যিহেতু যুক্ত হৈ গৈছে, এটা তাৰ হৈ থকা নাই, এইটো ই সামান্য তাৰ নহয়, এইটো অপ্ৰাকৃত তাৰ হৈ গৈছে, অৰ্থাৎ তেওঁ ভগৱানৰ এইটো তেওঁ সেৱা কৰিব লাগিব, সাধাৰণ মানুহ হিচাপে নহয়, তেওঁক
অমানুষ হিচাপে তেওঁ সেৱা কৰিব লাগিব। কথাটো কেনেকুৱা ধৰণৰ? 3টা ষ্টেপ আছে। সেই ষ্টেপটা এই ভাগৱতত অন্যান্য শাস্ত্ৰত এই 3 গুণৰ বিষয়ে কৈ থকা যায়, তাৰ ওপৰৰ গুণটোৰ কথা নাই। সেইকাৰণে ব্যাসদেৱে লিখিও তেওঁ শান্তি নাপালে। 3 গুণৰ ভিতৰত থাকিলে কেতিয়াও 3 গুণৰ ওপৰলৈ নাই। ভাগৱত গ্ৰন্থ হৈছে ত্ৰিগুণাতীত। ভাগৱত গ্ৰন্থ হৈছে গুণাতীত। কেলে গুণাতীত অকল ভগৱানে হয়, সেইকাৰণে ভাগৱত শাস্ত্ৰ সাক্ষাৎ ভগৱান বুলি কোৱা হৈছে। গুণাতীত স্তৰৰ হয়। বেদ পুৰাণ উপনিষদ এইবিলাক ৰাখিলে গুণাতীত নহয়। এইবিলাক বুজিছেনে? কথাবিলাক দ কৈ ভাবিব লাগিব, বুজিব লাগিব, তেতিয়া ৰসটো আমি পাম। সাগৰৰ যেনেকৈ গভীৰলৈ গ'লেহে সেই মণি মুক্তা এইবিলাক ৰত্নাকৰ, যে সাগৰক ৰত্নাকৰ বুলি কয়, তাৰ ভিতৰত আমি সেইখিনি পাম। ভিতৰলৈ নোসোমালে কেতিয়াও আমি নাপাম। ওপৰৰ পৰা চাই থাকিলে কেতিয়াও সেই শামুকৰ খোলা কেইটামান পাব পাৰোঁ, কিন্তু মণি মুক্তা সেই তলতহে পামগৈ। আৰু গভীৰ প্ৰাণীবিলাক সাগৰৰ তলতহে থাকে, তলি থাকে, ওপৰত নোলায়। তিমি মাছ দেখিছে নে ওপৰত? সাগৰ নাপায়। অক্টোপাছ চাবলৈ হ'লে তললৈ যাব লাগিব। যিসকল ভক্তিৰ সাগৰত যিসকল ডুবি আছে, তেওঁলোকক জানিবলৈ হ'লে তোমাক তললৈ যাব লাগিব, সাগৰৰ তলিলৈ, তেতিয়াহে দেখিবা। সেইকাৰণে সাগৰৰ তলি চুবৰে মন, আকাশত উৰিবৰে মন, জুবিনে গাইছিলে। সাগৰ তলিত মানে কাক বিচাৰি গৈছিলে? ৰত্নৰ আকৰখিনিক পাবলৈ তেওঁ কৈ আছিলে। কিন্তু মানুহে বুজিলে সাগৰ তলত মৰিবলৈ মন তাৰ নেকি, স্কুবা ড্ৰাইভিং কৰিবলৈ মন, সেনেকে কৈছে নেকি? হা, তাই বোলে সাগৰ তলিতে যাবলৈ মন। তলত কি আছে? সাগৰ তলিত কি আছে? ৰত্ন আকৰ, ৰত্ন আছে, ৰত্ন মণিমুক্তা আছে। তেতিয়াহ'লে সেই গভীৰ ৰত্নসকলক, অৰ্থাৎ ভক্তিৰ সাগৰত যিসকল ডুবি আছে, তলত আছে গভীৰত, তেওঁলোকক প্ৰাপ্ত হ'বলৈ হ'লে সেই মাছবিলাক যিবিলাক সাগৰৰ তলিত থাকে, পাবলৈ হ'লে আমি সাগৰ তলিলৈতো যাব লাগিব ন। তেওঁলোকে যোৱাটো কি ইমান সহজ নেকি? ইমান সহজ নহয়। কথাখিনি বুজিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে শংকৰদেৱৰ মাধৱদেৱ যিমান প্ৰিয় হ'ল, বাকীবিলাক কিয় নহ'ল? সাগৰৰ তলিলৈ গুচি গ'ল একেবাৰে, গুৰুজনৰ লগত একেবাৰে। গুৰুৱে হাত ধৰি তেওঁক লৈ গ'ল তলিলৈ আৰু দি দিলে পুৰা ৰত্ন আকৰ, ঘোষা, নাম ঘোষা আৰু কিমান গ্ৰন্থ দি থৈ গ'ল। কথাখিনি ভালকৈ নুবুজিলে একো নহ'বগৈ, চিঞৰ বাখৰ কৰি একোৱেই নহ'বগৈ। না হৈবে লাভ, ঘটিব জঞ্জাল। অহংকাৰ বৃদ্ধি হ'ব, আৰু তৰ্কাতৰ্কি হ'ব। তোৰ বেছি জানো কি, মইহে বেছি জানো, তোৰটো ঠিক নহয়, মোৰটো ঠিক। শাস্ত্ৰই যিটো ঠিক কৈছে সেইটোৱে। সেইকাৰণে প্ৰহ্লাদক কি ক'লে? প্ৰহ্লাদে কি ক'লে? কৌমাৰং আচৰে প্ৰাজ্ঞ, যিবিলাক প্ৰাজ্ঞ, তেওঁলোকে কৌমাৰৰ নিচিনা হয়, সৰুতে সৰল শিশু, মন সৰল কৰি, আৰু যিবিলাক যথাৰ্থ জ্ঞানী তেওঁলোকে কৰিব, মন সৰল কৰি কি কৰিব? ধৰ্মান ভাগৱতানিহ, পালন কৰিব ধৰ্ম, কৰ্ম কৰিব। কি কৰ্ম কৰিব? ভাগৱত কৰ্ম, ভগৱানৰ সন্তুষ্টি বিধানৰ কাৰণে কৰ্ম, যিখিনি গীতাত অকৰ্ম বুলি কোৱা হৈছে। যজ্ঞাৰ্থত কৰ্ম অন্যত্ৰ লোকায়ং কৰ্ম বন্ধন। যদি ভগৱানৰ উদ্দেশ্যে যদি কৰ্ম নকৰা, তেতিয়া কৰ্ম বন্ধনত পৰিবা। ভগৱানৰ উদ্দেশ্যে নকৰা বাকী জড়জগতিক কাম, মানে জড়জগতিক কৰ্ম কৰিলে তুমি বন্ধনত পৰিবা। আৰু তাৰ পৰা যদি মুক্ত হ'ব বিচাৰিছা, তেতিয়াহ'লে যজ্ঞাৰ্থত কৰ্ম কৰা, ভগৱানৰ প্ৰতিবিধানৰ কাৰণে কৰ্ম। আৰু তাৰ লগতে আৰু এটা এড কৰা হৈছে, ডক্তৰৰ পৰামৰ্শতে ঔষধ খাবা। বেমাৰ হ'লে ঔষধ খাব লাগিব, কিন্তু ডক্তৰৰ পৰামৰ্শত বেকেটত থাকিব। অৰ্থাৎ গুৰুৰ তত্বাৱধানতে তুমি ভক্তি কৰিব লাগিব। যিখিনি গুৰুৱে অনুমোদন কৰিছে সেইখিনি কৰিলেহে তুমি ভগৱত প্ৰাপ্তি হ'বা, নহ'লে তুমি ভগৱত প্ৰাপ্তি নহ'বা। সেই কথাখিনিকেই ইয়াত বুজাই দিয়া হৈছে বাৰে 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 বাৰে। কিন্তু আমি মানে অলগদ্ধ, অহংকাৰী, যে আমি সেইখিনি বুজিয়ে পোৱা নাই। আদৰ্শ দেখুৱাই থৈ গৈছে, য'ত য'ত আচৰিত শ্ৰেষ্ঠ গুৰুজনে, মাধৱদেৱ গুৰুজনে দেখুৱাই থৈ গৈছে, কেনেকৈ গুৰুৰ শৰণাগত হৈ, গুৰুৰ আশ্ৰমত থাকি, গুৰুৰ সংগত থাকি কেনেকৈ নিজৰ ভক্তি জীৱনটো আগবঢ়াই লৈ যাব লাগে। গুৰু কৃপা পাবলৈ হ'লে তেওঁ শৰণাগত হোৱাৰ কিমান দৃষ্টান্ততে নিজে দেখুৱাই থৈ গ'ল। সকলোবোৰ ত্যাগ কৰি দিলে। তেওঁ বিবাহৰ কাৰণে চব প্ৰস্তুত আছিলে, ৰিং মেৰেজ চেৰিমনি চব হৈ আছিলে, কিন্তু তেওঁ নকৰিলে। বিয়া সৰ্বপাধিৰ বিনিৰ্মুক্তং তৎপৰতম নিৰ্মলম ঋষিকেন সেৱনম। তাৰপৰা তেওঁ গুৰুদেৱৰ ওচৰত নিজকে সমৰ্পণ কৰিলে। ভগৱানৰ সেৱা কৰাই যে জীৱনৰ প্ৰকৃত উদ্দেশ্য, তেওঁ গুৰুৰ কৃপাত বুজি পালে আৰু তেনেকৈ আচৰণো কৰিলে। সেইকাৰণে গুৰুদেৱৰ কৃপা সম্পূৰ্ণ তেওঁৰ বৰষিত হ'ল, আৰু গুৰুদেৱৰ মহিমা তেওঁ প্ৰকাশ কৰিলে। দুজনেই মহিমান্বিত হৈ গ'ল, গুৰু মহিমান্বিত হ'ল আৰু শিষ্যই মহিমা বেছিকৈ প্ৰকাশ কৰে। ভগৱানৰ মহিমা কোনে? ভক্তসকলে প্ৰকাশ কৰে। আৰু গুৰুৰ মহিমা কোনে বৃদ্ধি কৰে? প্ৰভুপাদৰ মহিমা কোনে বৃদ্ধি কৰে? শিষ্যসকলে কৰিলে গোটেই বিশ্বত। গুৰুৰ মহিমা কোনে বৃদ্ধি কৰে? মাক দেউতাকৰ সন্মান কোনে বৃদ্ধি কৰে? ল'ৰা ছোৱালী। ধ্ৰুৱৰ সুনীতিৰ মহিমা কোনে বৃদ্ধি কৰিলে? ধ্ৰুৱ। তেনেদৰে আমি যদি যথাৰ্থ গুৰুৰ শৰণাগত হওঁ, তেতিয়া দুজনেৰ মহিমা বৃদ্ধি হয় আৰু জগতৰ তেওঁলোকৰ শৰণাগত হৈ কল্যাণ হয়।
তো সেইকাৰণে প্ৰভুপাদ হচ্ছে নিৰ্বিশেষ শূন্যবাদী, শূন্যবাদ যে ভগৱান নিৰাকাৰ ভগৱান, ভগৱান সাকাৰ নহয়, এই মূৰ্তিত ভগৱান নাই। ভগৱান সব জেগাতে আছে, যে সব জেগাতে মূৰ্তিৰ ভিতৰত কেনেকৈ নাথাকিব? মূৰ্তিটো ভগৱান নহয় বুলি ক'লে কনচেপ্ট ক'ত ক্লিয়াৰ হৈছে? না গুৰুজনে কৈ থৈ যোৱা নাই যে মূৰ্তি পূজা নকৰিবা। কেলে বা নক'লে? সোধাকে যোৱা আকৌ, কেলে মূৰ্তি পূজা কৰিবলৈ নক'লে? এতিয়ালৈকে মই কনিষ্ঠ আছিলোঁ সেইকাৰণে নক'লে, নেকি মহাজ্ঞানী মই সেইকাৰণে নক'লে? কোনটো? মোক যে ক'লে এই তুমি এইটো নকৰিবা, কামটো নকৰিবলৈ ক'লে, যে মোৰ কামটো কাৰণে অযোগ্য সেইকাৰণে নক'লে, নেকি মোক ভাল পাই কাৰণে সেই কাম নকৰিবলৈ বহাই থৈ দিলে, তুমি শুই থাকা, শুই থাকিবলৈ দিলে, যে মোক কামটো কৰিবলৈ নিদিলে, তেনেকৈ মই অযোগ্য বুলি ভাবি নিদিলে, নেকি বেছি মৰম কৰে কাৰণে নিদিলে? কোনটো? দুইটাই হ'ব পাৰে। মোৰ কি যোগ্যতা নাই কাৰণে মোক বিগ্ৰহ অৰ্চন কৰিবলৈ নিদিলে, নেকি কোনটো? বিচাৰ আপোনালোক। নিৰ্বিশেষ শূন্যবাদী। সেইকাৰণে উদ্ধৱক কিয় বৃন্দাবনলৈ পঠিয়ালে? উদ্ধৱে বৃন্দাবনত গৈ কি পৰাস্ত হৈ আহিলে, জিকি আহিলে, নে তেওঁৰ নিৰ্বিশেষবাদ, শূন্যবাদ বা তেওঁৰ ভগৱান নিৰাকাৰ এইটো বাদ কি ৰাধাৰণী বা গোপীসকলক কি প্ৰতিষ্ঠা কৰিব পাৰিলে নেকি? যে তোমালোকে হেত ভগৱান নিৰাকাৰ, এই কৃষ্ণ কৃষ্ণ কৰি আছে, কৃষ্ণ এটা ৰূপহে ধাৰণ কৰিছে, তোমালোকে কেলে তাৰ কাৰণে কান্দি কান্দি মৰিছা? তোমালোকে মূৰ্খ নেকি? তোমালোক সেইটোৱে ভাবি কৈছিলে, তেওঁলোকক বুজাই দিম মই। এইটো মূৰ্খ গাঁৱলীয়া ছোৱালী মাইকী মানুহ এইবোৰ বুজি নাপায়। এইবোৰ ভগৱান নিৰাকাৰ, ভগৱান কোনো আকাৰ নাই, এইটো এটা ৰূপহে ধাৰণ কৰিছে। এইটো এই মূৰ্তিটো ভগৱান এটা মূৰ্তিহে, এইটো ভগৱান নহয় নহয়। তেতিয়াহ'লে ই মহা অপৰাধী। গুৰুজনে এনেকুৱা কৈ থৈ মূৰ্তি ভগৱান নহয় বুলি কৈ থৈ যোৱা নাই, তোমালোকে নকৰিবা বুলিহে ক'লে। তোমালোকে মূৰ্তি পূজা নকৰিবা বুলি ক'লে, তাৰ মূৰ্তি ভগৱান, ভগৱানৰ বিগ্ৰহ ভগৱান নহয় বুলি ক'লে নি ক'ৰবাত? যদি কৈছে তেতিয়াহ'লে ভাগৱতত শ্লোকটো কেনেকৈ আহিলে? বদন্তি তত্ত্ব বিজয় সৎসংগ জ্ঞান মধ্যম ব্ৰহ্মতি পৰমাত্মতি ভগৱানতি শব্দতি। শাস্ত্ৰৰ কথা ভুল হৈ যাব যে বিগ্ৰহ হৈছে অৰ্চা বিগ্ৰহ। ভগৱানে কৃপা কৰি অৰ্চা বিগ্ৰহৰ মাধ্যমেৰে তেওঁ আমাৰ সেৱা গ্ৰহণ কৰে। যেনেকৈ জুইত যদি আহুতি দিওঁ ভগৱানে গ্ৰহণ কৰে, জুইত দিলেনো ভগৱানে পাই জানো? তেতিয়াহ'লে জুইত আহুতি কিয় দিয়া হয়? শাস্ত্ৰত কোৱা আছে জুইৰ মাধ্যমে তেওঁ গ্ৰহণ কৰে। বৈষ্ণৱ সেৱা কিয় দিয়া হয়? তেতিয়াহ'লে ভকতসকলক কিয় মাতা হয়? শাস্ত্ৰত লিখা আছে ভক্তসকল ভগৱানৰ প্ৰিয়। ব্ৰাহ্মণৰ মুখেৰে মই খাওঁ বুলি কৈছে, এনে ব্ৰাহ্মণ ভোজন কৰা হয়। ব্ৰাহ্মণ মানে শুদ্ধ ভক্ত, বৈষ্ণৱ মানেতো আৰু শুদ্ধ ভক্ত। 26টা গুণ থাকিব লাগে, ব্ৰাহ্মণতো 9টাহে গুণ। মাছে মঙহে খোৱা কোনোবা ভকত তেলে ভকত সেৱা হ'ল নেকি? বৈষ্ণৱ সেৱা নে কি সেৱা হ'ল? এইটো সেইটো মই নাজানো, বিচাৰ আপোনালোকৰ। কাৰ সেৱা কৰিবলৈ কৈছে? ভগৱানে কাৰ সেৱা কৰিলে সন্তুষ্ট হয়? ব্ৰাহ্মণ বৈষ্ণৱ। কেনেকুৱা ব্ৰাহ্মণ? সমাধমা তপৌসৌচ খান্তি আৰ্য বমে জ্ঞান বিজ্ঞান আস্তিকম ব্ৰহ্মকৰ্ম। সকলো পাপৰ পৰা মুক্ত, তাৰ ইন্দ্ৰিয় কণ্ট্ৰল, বাচো বেগম মনস্য ক্ৰোধ বেগম জিহ্বা বেগম উদৰ উপস্থ বেগম এতান বেগান্ত যে বিশেষিত ধীৰ সৰ্বামপিমাম পৃথিৱীম সচিশ্বৰ। এনেকুৱা ধৰণৰ ভক্তসকলৰহে সেৱা কৰিবলৈ। মুক্তিত নিস্পৃহ যিটো সেই ভকতক কাৰ সেৱা কৰিবলৈ কৈছে? তাৰ মুক্তিৰ বাসনা, জড় জগতৰ বাসনাটো নাই। তেনেকুৱা ভকতৰ সেৱা কৰিলেহে তুমি ভগৱানক পাবা বুলি কৈছে। কৈছে নেকি তুমি ভক্তি মুক্তি চব আছে, তাৰ চব একদম খকুৱা, খাই বৈ জীয়াই থাকে অকল, তেনেকুৱা ভকতৰ সেৱা কৰিলে তুমি ভগৱানৰ সন্তুষ্ট হ'ব বুলি কৈছে নি? তেতিয়া কুকুৰ মেকুৰী ছাগলীক দিয়া একেই কথা, অন্যান্য প্ৰাণীক খাবলৈ দিয়া আৰু তেনেকৈ যদি একেই হ'ল, পাৰ্থক্য নাই। তাতকৈ বেছি আপোনাৰ ভাল হ'ব তেওঁলোকক দিলেহে হ'ব, কাৰণ আপুনি যিখিনি দিছে সেইখিনি পাপ কৰ্মত যুক্ত কৰি দিছে। আপোনাক কি উদ্ধাৰ কৰিব? নিজেতো মহাপাপী। এজন পাপীয়ে কেনেকৈ আৰু এজন পাপীক উদ্ধাৰ কৰিব পাৰে? যিজন পুণ্যৱান তেওঁহে উদ্ধাৰ কৰিব পাৰিব, গুৰুহে উদ্ধাৰ কৰিব পাৰে আমাক। তেওঁলোক গুৰু হ'ব লাগিব, তেতিয়াহ'লে তেওঁৰ সেৱা কৰিলে। সেইকাৰণে কৈছে শুশ্ৰূষয়া ভজন বিজ্ঞ অনন্য মান্য নিন্দাদি শূন্য ঋতমিস্ফুট সংকলব্ধা। কাৰ সেৱা কৰিবলৈ কৈছে? শাস্ত্ৰটো বাৰে বাৰে কৈ থৈ গৈছে। গুৰুজনে কৈছে, মাধৱদেৱে কৈছে, এইফালে ইয়াত ৰূপ গোস্বামীপাদে কৈছে। আমি মানিছো ক'ত? কাৰ সেৱা কৰি আছো আমি? বিচাৰ কৰি চাওক। যিসকল এইবিলাকৰ পৰা মুক্ত তেওঁলোকৰ সেৱা কৰিলে আপুনি মুক্ত। যাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো একো নাই, নহো আমি 4 জাতি 4 আশ্ৰমী, চব কোৱা লিখা আছে তাত। আমি 4 আশ্ৰমীও নহয়, 4 জাতিও নহয়। আশ্ৰম মানে 4টা আশ্ৰম, ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস, এই 4টা আশ্ৰমৰ ভিতৰত নাই আমি। তাৰ কি নাই 4 জাতি। কি জাতি? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এইবিলাক স্পষ্টকৈ কোৱা আছে। তেতিয়াহ'লে মইনো কোন? তেতিয়াহ'লে মই যদি ব্ৰাহ্মণো নহয়, ক্ষত্ৰিয় নহয়, বৈশ্য, শূদ্ৰও নহয়, মই যদি ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস একোৱেই নহয়, কিনো মই তেতিয়াহ'লে? মোৰ এটাই পৰিচয়, পূৰ্ণানন্দ নহয়, পূৰ্ণানন্দ ভগৱান কৃষ্ণৰ গোপী ভৰটো পদকমলয়ু দাসানু দাসানু দাস। পূৰ্ণ কৃষ্ণ ভগৱানৰ দাসৰো 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 দাসহে, সেইটোহে মোৰ পৰিচয়। মানুহো নহয়, মই অমানো। কাৰণ ভগৱানৰ কাৰণে মই চবকে এৰিব পাৰোঁ, মানুহ নেমানো। মই ল'ৰা ছোৱালী কাকো নেমানো, ভগৱানৰ কাৰণে মই চব বাদ দি দিব পাৰোঁ, তেতিয়াহ'লে মানুহ নেমানো। টকা পইচা, ধন সম্পত্তি, আত্মীয় স্বজন, বন্ধু বান্ধৱ, মোৰ সন্মান চব ত্যাগ কৰিব পাৰোঁ, প্ৰাণো দিব পাৰোঁ, মই দিব পাৰোঁ, ল'ব পাৰোঁ, মানুহ নেমানো।
অৰ্জুন মানুহ আছিলে না মানুহ আছিল প্ৰথমে মানুহ দেখুৱাইছিলে ই না গুৰুদেৱক নেমাৰো মই পিতামহক নেমাৰো কৈছিলে মানুহ দেখুৱাইছিলে বোলে মানুহ হ'লে মোক নোপোৱা অমানুহ হ'ব লাগিব মই কৈছো মাৰা মাৰি দিলে যি কৰিবলৈ গুৰুৱে যিটো কৰিবলৈ কৈছে সেইটো কৰিছে সি মানুহ হ'ল নে অমানুহ হ'ল বৰ্ডাৰত যে গুলি কৰি মাৰে মানুহ নে অমানুহ এইকেইটা পুৰা ধাই ধাই মাৰি দিছে একদম উগ্ৰপন্থী বোলে এইকেইটা মানুহ নহয় নেকি উগ্ৰপন্থীকেইটা তেতিয়াহ'লে এই যে মানৱতাবাদৰ যে যিবিলাক মানুহ যে কি বুলি এটা গ্ৰুপ আছে নহয় মানৱৰ কাৰণে যে হেৰি কৰে এটা কি কয় এটা সংস্থা আছে মানৱৰ কাৰণে কি এটা সংস্থা নাই জানো না ৰেড ক্ৰছ বুলি নহয় মানৱ অধিকাৰ আইন তাহলে এই মানৱ অধিকাৰটো ক'ত গ'ল তেতিয়াহ'লে পুৰা যে ষ্ট্ৰাইক কৰি যে তাত চবকে মাৰি আহিলে কিন্তু মানৱ নহয় নেকি যেতিয়া কোনো উগ্ৰপন্থী আহিলে মানুহ হয় নে নহয় মানুহ হয় তেওঁলোকে মাৰিলে তেতিয়াহ'লে পাপ নহয় নেকি তাহলে মানৱ অধিকাৰ আইন ক'ত গ'ল তেতিয়াহ'লে মানৱ অধিকাৰ আইনো তেতিয়াহ'লে বিশেষ ক্ষেত্ৰেহে প্ৰযোজ্য তাহলে যেনেকৈ আমাৰ গীতাত পালো দুষ্কৃতিকাৰী ন এইটো কি বুলি কয় স্বজনক হত্যা কৰিব পাৰে যে এইটো কি স্বজনকে হত্যা কৰা যায় যা অন্যৰ ঘৰৰ সম্পত্তি কাঢ়ি লয় লোকৰ ঘৰত জুই লগাই দিয়ে বিষ খুৱাই মাৰিব চেষ্টা কৰে লোকৰ মানুহ শত্ৰু নহয় কি আছে এইটো শত্ৰু বুলি নহয় তাক বুলি কয় দুষ্কৃতিকাৰী না কি বুলি কয় শব্দটো আছে বিশেষ শব্দ এটা কি শব্দ তাতে হত্যা কৰিলে পাপ নহয় বুলি কৈছে তেতিয়াহ'লে মই মানৱ অধিকাৰ তেতিয়াহ'লে ক'ত যায় তেতিয়াহ'লে যেতিয়া কেৱল ফাঁচি দিয়া হয় তেতিয়াহ'লে মানৱ অধিকাৰ কেলে আন্দোলন নকৰে তেতিয়া মানুহক হত্যা কৰিব নাপায় বৰ্ডাৰত কিয় তেতিয়াহ'লে হত্যা কৰিবলৈ পাৰ্মিশ্যন দিয়া হৈছে পৰমবীৰ চক্ৰ কিয় দিয়া হৈছে তেতিয়াহ'লে হত্যা কৰিলে পাপ নহয় এইটো কি কাৰোবাৰ তেওঁলোকে দেশৰ সুৰক্ষাৰ কাৰণে হত্যা কৰিছে সেইকাৰণে পাপ নাই হোৱা অৰ্জুনক কৈছে মানুহ হ'লে নহ'ব অমানুহ হ'ব লাগিব এতিয়া যুদ্ধক্ষেত্ৰত মানৱিকতা দেখুৱালে নহ'ব তোমাৰ হয়নে অমানুহ হ'লেহে মোক পাবা সেইগুলো আধ্যাত্মিকতা মানে আত্মিকতা আত্মিক মানে যে আত্মাৰ কল্যাণৰ কাৰণে আত্মাৰ কল্যাণৰ কাৰণে চিন্তা কৰে এওঁ হৈছে অমানুহ দেহৰ কাৰণে নাভাবে কাৰণ দেহ এদিন নষ্ট হৈ যাব আকৌ পুনৰপি জননম পুনৰপি মৰণম আকৌ বাৰে বাৰে তোমাক আহিব লাগিব কিন্তু এওঁ কি কৰে তেওঁলোকে এই জড় জগতৰ বন্ধনৰ পৰা মুক্ত কৰে তাহলে নিৰ্বিশেষবাদ মানে কি হৈছে নিৰাকাৰ ভগৱান নিৰাকাৰ তাহলে ভগৱান কি নিৰাকাৰ সেইকাৰণে গুৰুসকলক জানিবলৈ তেওঁ গুৰুৰ দৰে শৰণাগত হ'ব লাগিব মই গুৰুৰ শৰণাগত হৈছো নে গুৰুৱে যিখিনি কৈ থৈ গৈছে মানিছো নে গুৰুক কেনেকৈ বুজিবা তুমি গুৰুক বুজিবলৈ গুৰু হয়তো শুদ্ধ সত্যগুণ থাকে শুদ্ধ সত্যগুণত তুমি আহিলা নাই প্ৰথমে শুদ্ধ সত্যগুণত তুমি আহা তাৰপিছত মোৰ বিষয়ে জানিবা তুমি এনেই মোৰ বিষয়ে দূৰৰ পৰা তুমি ভাবি দিলে পাহাৰটো দূৰৰ পৰা খুব মিহিয়ে লাগে একেবাৰে ওচৰলৈ গৈ চোৱা গুৰুক জানিবলৈ হ'লে গুৰুৰ কথাখিনি আমি বুজিছো বুলি ক'লেই নহ'ব না মিঠাতেলৰ চাকি জ্বলোৱাৰ কথা ক'লে নহ'ব নহয় গুৰুৱে মিঠাতেলৰ চাকিয়ে জ্বলাবলৈ ঘি চাকি জ্বলাবলৈ কোৱা নাই নহয় আমাক গছ পূজা কৰিবলৈ নাই কোৱা নহয় তুলসী গছ গছহে হয় নে নাই যেনে কৈছে জীৱ জন্তুৰ পায়খানা তোমালোকে নুচুবা অপবিত্ৰ তাতে গৰু গোবৰ চুবলৈও পাছে পায়খানা মানা কৰিছে তেতিয়াহ'লে কিন্তু পায়খানা নহয় নি জীৱ জন্তুৰ হাড় চুবলৈ মানা কৰিছে তেতিয়াহ'লে শংখটোতো হাড়হে তেতিয়াহ'লে সেইটো কেনেকৈ বজাইছে তেতিয়াহ'লে শাস্ত্ৰত সেইকাৰণে ক্লিয়াৰ কৰা আছে বিধি নিষেধবিলাক দিয়া আছে সেইখিনি ভালকৈ তুমি তৰ্ক কৰি চোৱা অল্প বিদ্যা নহ'লে ভয়ংকৰী হৈ যাব আধা জানি পিনে তোমাৰ ভুল হ'ব এই কথাখিনি ভালকৈ আমি বুজিব শাস্ত্ৰ ভালকৈ অধ্যয়ন কৰক অধ্যয়ন কৰিবলৈ কৈছে চুত গোস্বামীয়ে অধ্যয়ন কৰিছে গুৰুসকলৰ ওচৰত গৈ ভালকৈ শ্ৰৱণ কৰিছে উগ্ৰ সভা তেওঁ শুনিছে ভালকৈ সংসাৰ সকলোবিলাক কৰ্ম বাদ দি তেওঁ 7 দিন শুনিলে ভালকে এটা শব্দ এৰি দিয়া নাই তেনেকুৱা উগ্ৰ সভা হ'ব লাগিব গুৰুৰ সান্নিধ্যত থাকি গুৰুৰ তত্বাৱধানত সেই জ্ঞানখিনি অধ্যয়ন কৰিব লাগিব তেওঁ সকলোকে সন্তুষ্ট কৰিছে সকলো গুৰুকে সন্তুষ্ট কৰিব পাৰিছে তেওঁ কেনেকৈ পাৰিলে তেতিয়াহ'লে মই এই গুৰুক ভাল নাপাওঁ এই গুৰু বেয়া সেই কৰি তেতিয়াহ'লে সন্তুষ্ট চব গুৰু হ'ল নেকি কি যথাৰ্থ ভক্ত তেওঁ সকলো গুৰুৱে তাৰ প্ৰতি সন্তুষ্ট হয় আৰু তাৰ প্ৰতি কাৰো প্ৰতি বিদ্বেষ ভাৱ নাথাকে তাৰ আপোন প্ৰভাৱ নাই তেওঁ যেতিয়ালৈকে আমি সেই স্তৰত নাযাওঁ খুব মুস্কিল আছে নিৰ্বিশেষবাদ মানে প্ৰভুপাদে আহি পিনে নিৰ্বিশেষবাদ খণ্ডন কৰিব পাৰিব য'ত প্ৰভুপাদ সোমাব তাত নিৰ্বিশেষ খণ্ডন পাশ্চাত্য দেশত গ'ল প্ৰভুপাদে য'ত প্ৰভুপাদৰ শিক্ষা প্ৰচাৰ হৈছে তাত নিৰ্বিশেষবাদ এচিডিটি ইনো অন এচিডিটি গন প্ৰভুপাদ অন নিৰ্বিশেষবাদ গন আৰু প্ৰভুপাদ য'ত শিক্ষা সোমাব তাত ঘৰে ঘৰে মন্দিৰ প্ৰতিষ্ঠা হ'ব ঘৰে ঘৰে মন্দিৰ প্ৰতিষ্ঠা হ'ব প্ৰত্যেকে বিগ্ৰহ অৰ্চনা কৰিব মহাপুৰুৰ শিক্ষা গোটেই পৃথিৱীতে আছে যত নগৰাদি গ্ৰাম সৰ্বত্ৰ প্ৰচাৰিত হয় মহাপুৰুৰ যি শিক্ষা দিছে গোটেই পৃথিৱীতে প্ৰচাৰ হ'ব সেইটো ভৱিষ্যতবাণী কৰা আছে আৰু সেইটো হৈ গৈ আছে বহুতে বিশ্বাস নকৰিছিলে সেইটো হ'বলৈ গৈ আছে অসমতো সেইটো হ'বই
আপোনালোকে চাই ল'ব, এদিন নহয় এদিন প্ৰত্যেক ঘৰে ঘৰে বিগ্ৰহ প্ৰতিষ্ঠা হ'ব, প্ৰত্যেক ঘৰে 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 মন্দিৰ হ'ব। হয়তো আমি দেখিবলৈ পাইছো হাজাৰ হাজাৰ ল'ৰা ছোৱালী পৰিৱৰ্তন হৈ আছে বাহিৰত, অসমত এতিয়ালৈকে হোৱা নাই, অসমতো হ'ব। অসম হৈছে তাত চবতকৈ উৰ্বৰ, আৰু অসমৰ বেছি প্ৰচাৰ হ'ব এসময়ত, কাৰণ অসমৰ মাটি উৰ্বৰ, বৃন্দাবনৰ পৰিৱেশ আছে অসমত, ইয়াত আৰ্দ্ৰতা চব ফালৰ পৰাই একেবাৰে সুন্দৰ এটা পৰিৱেশ আছে। শ্ৰীমদ জয়প্ৰকাশ স্বামী মোৰ যে গুৰু মাজে কৈছিলে অসমৰ মানুহবিলাক খুব সৰল, কিন্তু এওঁলোকে অকল বাচ্চা হৈ আছে, এতিয়া জ্ঞান নাই, যথাৰ্থ জ্ঞান হোৱা নাই। জ্ঞান হ'ব কেতিয়া? বদন্তি তত্ত্ব, যিদিনা এই কথাটো আমি বাদ দিম যে মূৰ্তি পূজা কৰিবলৈ মানা কৰা আছে, মূৰ্তি পূজা নকৰিবা, যিসকল মূৰ্তি পূজা কৰে কাফেৰ হে ও, এটা মুছলমানৰ নীতি, কাফেৰ হে যো বন্দে নেহি ইছলাম কি। তেওঁলোকে মূৰ্তি পূজা কৰাবিলাকক মাৰিছিলে, তেওঁলোকে কাটি ধ্বংস কৰি দিছিলে, ক্ৰুছেড আপোনালোকে জানে। মূৰ্তি পূজা কৰাসকলক তেওঁলোকে কি বুলি কয়? কাফেৰ বুলি কয়, আল্লাহ নিৰাকাৰ, আৰু যিবিলাক মূৰ্তি পূজা কৰে এওঁলোক কাফেৰ তেওঁলোকে কয়। যথাৰ্থ কয় নেকি তেতিয়াহ'লে? আমিও কি কাফেৰ নেকি? যিসকলে ভাবিছে তেওঁলোকেহে অপৰাধী, যিসকলে বিগ্ৰহ অৰ্চনক মূৰ্তি পূজা বুলি ভাবি আছে তেওঁলোকৰ অপৰাধ হৈ আছে। সেই অপৰাধৰ ফলতে উন্নতি নাই হোৱা, ইমান কৰাৰ পিছতো কেলে নাই হোৱা, পৰিৱৰ্তন কিয় নাই হোৱা? আমি অপৰাধী, বৈষ্ণৱ অপৰাধী হৈ আছো। যিসকল মহান ভগৱত ভক্ত, মহান বৈষ্ণৱ, বৃন্দাবনৰ স্বৰ গোস্বামীগণ, তেওঁলোকে বিগ্ৰহ অৰ্চন কৰি দেখুৱাইছে, তেওঁলোকে একো নাজানে। জগন্নাথপুৰত এতিয়া ৰথযাত্ৰা হৈছে, বিগ্ৰহ অৰ্চন নাই হোৱা, এইখিনি কেলে মাথাত নোসোমাই বাৰু? গুৰুজনে নিজে যোৱা নাই, দৰ্শন কৰা নাই, তেওঁলোক কৈ থৈ আহিছে নি বিগ্ৰহ অৰ্চন, জগন্নাথৰ বিগ্ৰহ ভুৱা, এইটো বিগ্ৰহ অৰ্চন নকৰিবা বুলি কৈ থৈ গ'লে নেকি গুৰুজনে? নেকি সেইটো মানা কৰি থৈ আহিলে? গুৰুজনে নাজানে? আমাক কিয় নিদিলে সেইটো কথা জানক আগতে, সেই সময় পৰিস্থিতিৰ কথা জানক, ইতিহাস জানক, কিয় আমাক দি থৈ নগ'ল? কাৰণ আমি সেই উপযুক্ত নাছিলোৱেই। হলিত হৰিনামে শ্ৰেষ্ঠ জানো, কিন্তু হৰিনাম কৰিবলৈ হ'লে তোমাৰ প্ৰথমতে এই দুটা পজিশ্যন লাগিব। মেট্ৰিক পাছ কৰা বা BA পাছ কৰাটো মুখ্য, কিন্তু তেতিয়া LP স্কুল নাযাবা নেকি তুমি? ডাইৰেক্ট BA পাছ কৰিবা নেকি তেতিয়াহ'লে? যদি জানো হৰিনামে শ্ৰেষ্ঠ, হৰিনাম কৰিলে উদ্ধাৰ হয়, কিন্তু শুদ্ধ হৰিনাম কৰিবলৈ তোমাক এইখিনি জানিব লাগিব, শাস্ত্ৰ পঢ়িব লাগিব। শাস্ত্ৰ কি তেতিয়াহ'লে? বাঘময় বিগ্ৰহ, অৰ্চা বিগ্ৰহ কৰোঁতে কৰোঁতে তেতিয়াহ'লে মোৰ সেই ৰূপৰ প্ৰতি আকৰ্ষণ আহিব, শূন্যৰ প্ৰতি আকৰ্ষণ পটকে নাহে। ৰাম বুলি যে ক'লো, ৰাম কৰি শুদ্ধ কৰা মন, ৰাম মই কৰিব পাৰিলো জানো? সেই শুদ্ধ নাম ওলাইছে জানো মোৰ? তেতিয়াহ'লে অপৰাধ শূন্য হৈ নাম কৰিছো জানো? গোটেই অপৰাধ কৰি আছো, সেইফালে হৰিনাম কৰি আছো, সেইফালে যাকে তাকে গালি দি আছো, তাৰ নিন্দা কৰি আছো, তেতিয়াহ'লে কি হৈছে? চব ভক্তবিলাকৰ নিন্দা কৰি আছো, কি হৈছে তেতিয়াহ'লে? অপৰাধ নাই হোৱা? প্ৰথম নাম অপৰাধীচোন সেইটো, গুৰুজনে কৈ থৈ গৈছে। তুমি কোটি নাম জপ কৰা গোটেই দিনটোত, একো লাভ নহ'ব। শুদ্ধ কৰা মন, মন শুদ্ধ কৰি হৰিনাম কৰিবলৈ কৈছে, নাকি হৰিনাম কৰিলে শুদ্ধ হ'ব মন? কোনটো? বিষয় ছাড়িয়া কবে শুদ্ধ হবে মন, তবে তো হেৰিবে তুমি বৃন্দাবন। তুমি হৰিনাম কৰিবলৈ হ'লে মন শুদ্ধ হ'ব লাগিব। তো শুদ্ধ মনহে ডাকিলেহে ভগৱান আহিব। মোৰ মনটো শুদ্ধ জানো? আৰু সেই মন শুদ্ধ কৰিবলৈ আকৌ হৰিনাম লাগে। হৰিনামেই আমাৰ শুদ্ধ কৰিব, আৰু শুদ্ধ হ'লে তেতিয়া হৰিনামটো শুদ্ধ হ'ব। কি কথা, কি বুজিলা এতিয়া? হৰিনাম কৰিলে মন শুদ্ধ হ'ব, আৰু শুদ্ধ মানেৰে হৰিনাম কৰিলে তেতিয়াহ'লে কৃষ্ণ পাবা। কোনটো আগত তেতিয়াহ'লে? ভগৱানৰ আৰাধনা কৰিলে তুমি গুৰু পাবা, আৰু গুৰু কৃপাত ভগৱান পাবা। এইটো কেনেকুৱা কথা হ'ল? ভগৱানৰ কৃপাত, ভগৱানক প্ৰাৰ্থনা কৰিলে গুৰু পঠিয়াব, আৰু গুৰু কৃপাত ভগৱান পাবা। কি হ'ল কথা? তাহলে হৰিনাম কৰিলে মন শুদ্ধ হ'ব, নে শুদ্ধ মনে হৰিনাম কৰিলে ভগৱান পাবা? কোনটো? তাহলে ভগৱান যদি নামে যদি ভগৱান হয়, তেতিয়াহ'লে নামটো পাই ভগৱানক পাই গ'লোচোন। তেতিয়াহ'লে মই নাম কৰি আছো নাই, তো ভগৱান পালো নাই? তেতিয়া কেলে কৈছো তেতিয়াহ'লে হৰিনাম কৰিলে মন শুদ্ধ হ'ব? চেত দৰ্পণ মাৰ্জনং ভৱ মহাদবাগ্নি নিৰ্বাপনম, হৃদয় তোমাৰ দৰ্পণ, হৃদয় দৰ্পণখন তোমাৰ চফা হ'ব বুলি কৈছে হৰিনাম কৰিলে। হৃদয় চফা হ'বলৈ ৰত্নাকৰ কিমান বছৰ লাগিছিল? কিমান বছৰ লাগিছিল শুদ্ধ হ'বলৈ? মাত্ৰ 600 বছৰ। কিমান বছৰ লাগিছিল ৰত্নাকৰ? কিমান হাজাৰ বছৰ? 10,000 বছৰ। 10,000 বছৰ লাগিছিল ৰাম ৰাম মৰা 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 ৰাম 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 কৰি গোটেই উই হাফলো হৈ গ'ল গাত। বাল্মিক মানে উই হাফলো। কেনেকুৱাকে ধ্যান কৰিছে তেতিয়াহ'লে? উই হাফলো গাত উই উঠিছে, মানে একদম ধ্যান নিশ্চল মেডাম। অকল মুখখনে লৈ থাকিব, বডি নলৰে, আৰু আমাৰ কঁকাল বিষ নহয় আৰু তাৰ পিয়াহো নাই লগা পায়। 10,000 বছৰ কণ্টিনিউ। তেওঁ আমাৰ 10 ঘণ্টা কৰিবলৈ টান আছে, 10 মিনিট মনটোক স্থিৰ কৰিব পৰা নাই। ৰাম বুলি কৈ দিলে তেতিয়াহ'লে হৈ গ'লচোন। ৰাম বুলি ক'লে শুদ্ধ হৈ গ'ল তাৰ মন।
কিমান দিন লাগিলে মন শুদ্ধ হবলৈ? 10,000 বছৰ। তেওঁ শুদ্ধভাৱে তেওঁ গুৰুৰ আশ্ৰয় কঢ়িয়াব যে একদম সম্পূৰ্ণ তেওঁ যিটো কৰিবলৈ কৈছে সেইটো কৈ আছে। ধ্ৰুৱ মহাৰাজে 6 মাহৰ ভিতৰত কেনেকৈ পালে? গুৰুৱে যিটো কৰিবলৈ কৈছে, তুমি পানী নাখাবা, এমাহ অকল পানী খাই থাকিবা, য়েছ গুৰুদেৱ। এতিয়া পানীও নাখাবা, গোটেই বতাহত খাই থাকা, পাৰিব এমাহ? এদিন একাদশী উপবাস কৰিবলৈ ক'লে নোৱাৰো আমি। কেতিয়া ৰাতিপুৱা হয় লাগি থাকিলে। গুৰুৰ মুখ পদ্ম বাক্য চিত্ততে করিয়া হয় না কৰি মনে আছা। যিদিনাখন এইটো কৰিব পাৰিম তেতিয়াহে আমি কাৰোবাক মাৰিবলৈ ক'লে মাৰি দিম, এৰিবলৈ ক'লে এৰি দিম, খাবলৈ ক'লে খাম, নাখাবলৈ নহয়। এনেকুৱা যদি গুৰু ভক্তি আমাৰ হৈছে, জীৱনটো উৎসৰ্গ কৰিছো, প্ৰাণ হৈ অৰ্থ ধিয়া বাচা সৰ্বাৱস্থা সুসৰ্বদা, তেতিয়াহ'লে এইটো ভক্তি হৈছে। আর এনেকুৱা ভক্তি কৰিলে ভগবান তার ডাক হয়ে যায়। সেটা তো বুঝতে পারছিলাম, আপনাকে রেসপেক্ট করার জন্য বললাম হ্যাঁ হ্যাঁ, তখন বললে তো বলবেন এই না 10,000। তো 60,000 বছর মনে ছিল, 60,000 বছর, 60,000 বছর তেওঁ তপস্যা কৰিলে। আমি 6 ঘণ্টা আগত তপস্যা কৰিব পৰা নাই, তাহলে আমি কেনেকৈ শুদ্ধ হৈছো? আমাৰ মন শুদ্ধ হৈছে নে? অপৰাধ শূন্য হৈ লহ কৃষ্ণ নাম, অপৰাধ শূন্য হৈ যেতিয়া নাম ল'বা তেতিয়াহে শুদ্ধ নাম আহিব। এতিয়াতো নাম অপৰাধ হৈ আছে, আমাৰ অপৰাধযুক্ত নাম হৈ আছে। অপৰাধযুক্ত নাম কৰিলে মই আগতো কৈছো, বিষয় বাসনা বাঢ়িব, কাম ক্ৰোধ লোভ মোহ বাঢ়ি থাকিব, যিমানে নাম কৰক। আৰু অপৰাধ কৰি আছে নাই? এইফালে গা ধুইছে, আমাৰ ল'ৰাকেইটা গা ধুৱে, আকৌ গৈ পিনে খেলেগে বালি ধূলি, আকৌ গা ধুৱে বালি ধূলি খেলে, তে কি শুদ্ধ হৈছে নে নাই হোৱা? হ'ব, 100 বাৰ গা ধুলেও তাই শুদ্ধ নহ'ব, আকৌ লেতেৰা কৰি দিছে। সেইটোক কুঞ্জৰ শৌচৱধ বুলি কৈছে। হাতীয়ে 3 ঘণ্টা 4 ঘণ্টা গা ধুৱে, বামলৈ আহি পানী ধূলি ছিটিয়াই দিয়ে, তে কি হ'ল? তো গোটেই দিনটো জব কৰিলা, আৰু লাষ্টত গধূলি সময়ত আকৌ গোটেই অপৰাধ কৰি দিলা, তাকে যি টি কৈ দিলা, তে কি লাভ হ'ল? কিবা লাভ হ'ল? যি মুখৰে ভগৱান নাম লৈছা, সেইখন আকৌ ভগৱানৰ নিন্দা কৰিছা, ভক্তৰ নিন্দা কৰিছা, তেতিয়াহ'লে কি লাভ হ'ল? কাৰণ তুলসী পাতৰ সৰু ডাঙৰ নাই, সেইটো সদায় মনত ৰাখিব লাগিব। সৰু তুলসী পাত, কোমলীয়া তুলসী পাতটো কিন্তু তুলসী পাত, সেই সৰু ল'ৰাটো ভক্ত। কিন্তু সেই ধ্ৰুৱ মহাৰাজ সৰু ল'ৰা যেতিয়া ভক্তও নাছিল, তাৰ চৰণত অপৰাধ কৰিলে কাৰণে তাৰ মাক মৰিলে, মাহী মাক মৰিলে, আৰু তাৰ ভায়েক মৰিলে, উত্তম গন্ধৰ্ব হাতত মৰিলে, আৰু পুতেকক বিচাৰিবলৈ গৈ পিনে মাক মৰিলে। শাস্ত্ৰত কৈছে এই ধ্ৰুৱৰ চৰণত অপৰাধ হ'ল তাহাঁতৰ। ধ্ৰুৱৰ ভক্তই নাছিলে তেতিয়া, হৈ আছেন হবেন যত প্ৰভু দাস, সেইকাৰণে সাৱধান কৰি দিছে। আজি সেই সৰু ল'ৰা কাইলৈ ভক্ত হ'ব পাৰে, তোমাৰ সাৱধান। কিন্তু সেইকাৰণে মুখখন যত নুখুলিবাই, কাৰো নিন্দাই নকৰিবা তুমি, তেতিয়া বাচি গলা। কোন কেতিয়া কি ভক্ত হ'ব কোনে জানে? এইখিনিতে আমাৰ ভুল হৈ আছে। যিমান জ্ঞান থাকিলেও চব বেকাৰ, যিমানে টপ জব যিমানে নকৰা তুমি, বৈষ্ণৱ অপৰাধ কৰিলে লগে লগে চব শেষ, স্মেচ, চব বিকাৰ, চব জিৰো। কিমান গুৰুত্ব দিছে ভক্তক, ভগৱানে কিমান ওপৰত ৰাখিছে। মম ভক্ত পৰাধীন, মই ভক্তৰ দাস হৈ যাওঁ, আৰু তুমি তাৰ নিন্দা কৰিবলৈ কোন হে? তুমি কোনে অধিকাৰ দিলে তোমাক? তুমি কি গুৰু এক অনুশাসন কৰিবলৈ? তোমাৰ অধিকাৰ কোনে দিছে? একমাত্ৰ গুৰুৱে, যিজনৰ তেওঁ শৰণাগত হৈছে তেওঁহে অধিকাৰ আছে, আৰু কাৰো অধিকাৰ নাই। হাত লগাই চোৱাচোন তোমাৰ কি হয় তোমাৰ। সেইকাৰণে সদায় শিক্ষা দিব লাগিব, যাতে ভক্তক কেতিয়াও নিন্দা নকৰে, সকলোৱে মৈত্ৰী। ঈশ্বৰে তৎ অধীনেশু বালিশেষু তিসচ্ছুজ, প্ৰেম মৈত্ৰী, ভক্তৰ প্ৰতি মৈত্ৰী ভাৱ। আৰু যিটো সৰু সৰু আছে তেওঁলোকক কৃপা কৰিব লাগে। আচ্ছা ঠিক আছে ভাইটি, তুমি এনেকৈ নকৰিবা দেই, এনেকৈ নহয়, এনেকৈহে কৰিব লাগে, কৃপা কৰিব লাগে তেওঁলোকক। আৰু উপেক্ষা কাক কৰিব লাগে? যিবিলাক অভক্ত, ভগৱান নেমানে তেওঁলোকক। ক্ৰোধ ভক্ত দিছে, ক্ৰোধ কাক দেখাব লাগে? যে ভগৱানক নেমানে তেওঁলোকক। কিন্তু মোক যদি কোনোবা সন্মান নকৰে, মোৰ ক্ৰোধ হয় নে নহয়? ক্ৰোধ কাক দেখাব লাগে? যি ভগৱানক নেমানে, গুৰুক নেমানে, তেওঁক ক্ৰোধ কৰিব লাগে। মইতো গুৰু নহয়। বেলেগক যদি অসন্মান কৰে তেতিয়াহে কৰে, আৰু মোক যদি কোনোবা অসন্মান কৰে, ঠিকেই আছে, ই ঠিকেই কৰিছে, মই ভাল নহয়, এই মনোভাৱ থাকিব। কিন্তু অন্য যেতিয়া অপমান কৰিব, মোক কৈছা কিন্তু তেওঁক নকবা, এনেকুৱা মনোভাৱ। মোক কৈছা বাৰু ঠিক আছে, অসুবিধা নাই, কিন্তু তেওঁক তেনেকৈ নকবা, তুমি কমচে কম এইটো নকৰিবা। এইটো হৈছে যথাৰ্থ। এই যথাৰ্থ শিক্ষাখিনিৰ পৰা আমি বহুবোৰত কিলোমিটাৰ মাইলে হাজাৰ কিলোমিটাৰ দূৰত আছো আমি যথাৰ্থ জ্ঞানৰ পৰা। যিদিনাখনি আমি সঁচাকৈ শৰণ ল'ম, শৰণটো লৈছে কিন্তু শৰণ লোৱা নাই, যথাৰ্থ শৰণাগত হ'ব। শিষ্যশ্ৰে অহংসাৰ ইমাং ত্বাং প্ৰপন্নাম, এইটো হৈছে শৰণাগতি। অৰ্জুনে শিকাই থৈ গৈছে। কৰিছে বচনং প্ৰভু, এইটো হৈছে শৰণাগতি। যেতিয়া মন যায় তোমাৰ কথা শুনি, তেতিয়া মন যায় নুশুনো, এইটো শৰণাগতি নহয়। মোৰ জীৱনটো আপোনাৰ কাৰণে, প্ৰাণ হৈ অৰ্থ ধিয়া বাচা সৰ্বাৱস্থা সৰ্বদা, এইটো হৈছে শৰণাগতি। এইটো যিদিনাখনি আমাৰ মনৰ ভিতৰত আহিব, তেতিয়া তুমি অমানুষ। তেতিয়া অমানুষ হলেই তেতিয়া তুমি ভগৱানক পাবা। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম রাম হরে হরে। তাহলে নির্বিশেষবাদ, যিসকলে বিগ্রহ নেমানে নির্বিশেষবাদী, ভগৱান একটা ৰূপক নেমানে তেওঁ নিৰ্বিশেষবাদী হৈ যাব। ভগৱানে কৈছে এই অৰ্চা বিগ্ৰহৰ মাধ্যমেৰে মই তেওঁলোকক কৃপা কৰোঁ, তোমাৰ ধ্যান লগাবৰ কাৰণে সেইটো দৰকাৰ আছে।
এটা ৰূপৰ কল্পনা কৰিব লাগিব, ৰূপৰ এটা বিগ্ৰহ তুমি কল্পনা কৰি বা সেইটো তুমি সদায় যদি মনোনিৱেশ কৰিলা তেতিয়া তোমাৰ আসক্তিটো বাঢ়িব। বিগ্ৰহ ভগৱান সচিদানন্দ বা বিগ্ৰহ, বিগ্ৰহ মানে মূৰ্তি। কাৰণ ইতিহাসত প্ৰমাণ আছে, কেলে সেইখিনি পাহৰি যাওঁ আমি। বৃন্দাবনৰ পৰা খোজকাঢ়ি সাক্ষী দিবলৈ সাক্ষী গোপাল নাম লৈছে তেওঁ। বিগ্ৰহে জানো মূৰ্তিয়ে জানো খায় হাতে? এই বিগ্ৰহে কেনেকৈ খাইছে? ভক্তই যেতিয়া দিছে তেওঁ গ্ৰহণ কৰিছে হাতেৰে। জগন্নাথ পুৰীত যেতিয়া ভগৱানক ভোগ লগোৱা হয় সেইখিনি ভগৱানে জানো খায়? ভগৱানে খায়? কৈছে পত্ৰং পুষ্পং ফলং তুয়ং যো মে ভক্তা পদচ্ছতি তদহং ভক্ত অপ্রোত অস্নামি পজত আত্মন। অস্নামি মানে মই খাওঁ। ভগৱানে কৈছে মই খাওঁ, তুমি আকৌ কি তেতিয়াহ'লে? বুজি নাপাওঁ। বৃন্দাবনৰ পৰা খোজকাঢ়ি আহিলে কেনেকে তেতিয়াহ'লে? বিগ্ৰহ যদি মূৰ্তি হয় কথা পাতে কেনেকে তেতিয়াহ'লে? তোমাৰ কাণ নাই শুনিবলৈ, তোমাৰ লগত কথা নাপাতে, সেইকাৰণে তুমি নুশুনা পায়। বৃন্দাবনত বহুত লীলা আছে, এনেকুৱা বিগ্ৰহৰ লগত এনেকুৱা বহুত লীলা আছে যিবিলাক ভক্তৰ লগত ভগৱানে কথা পাতে। তোমার जगत कौन कहता है भगवान खाते नहीं, बैर सबरी के जैसे तुम खिलाते नहीं। कौन कहता है भगवान नाचते, गोपियों के जैसे तुम नाचाते नहीं। कौन कहता है भगवान सोते नहीं, माँ जसुदा के जैसे तुम सुलाते नहीं। কোনে ক'লে বিগ্ৰহ অৰ্চনটো নিষিদ্ধ বুলি? তোমাৰ কাৰণে নিষিদ্ধ চিগাৰেট খোৱা, ডাঙৰ হলে খাবা। বাবা কি বলে? দেউতাই কি কয়? দেউতাই মদ খাই থাকে, চিগাৰেট খায়, ল'ৰাই যদি চিগাৰেট খায়, যেতিয়া তুমি খাইছা তেতিয়া মই কেলে খাম? ডাঙৰ হলে খাবা, নিজে পইচা উপাৰ্জন কৰিবা তেতিয়া খাবা। তাহলে খোৱাটো অধিকাৰ আছে, এতিয়া নহয় তোমাৰ নেকি? অধিকাৰ নাই বুলি ক'লে নেকি? বিগ্ৰহ অৰ্জন কেনেকে নাই বুলি নাচ্ছাত কৰি দিব পাৰে? আজি যিসকল কৰিছে নিন্দা কৰি আছে তেওঁলোকে, আমাৰ গুৰুৱে ঠিক কৰিছে, আমাৰ গুৰুৱে ঠিক কৰিছে, বিচাৰ কৰি চাব লাগিব অকণমান। তোমাৰতো তুমি কৰি থাকা, তাহলে সিয়াক নিন্দা কেলে কৰি আছা তুমি? যিখিনি নীতি নিৰ্দেশ দিছে সেইখিনি পালন কৰা, ফকাচ কৰা। তুমি হৰিনাম কৰা, ঠিক আছে, শুদ্ধভাৱে কৰা হৰিনাম। নিয়মখিনি যিখিনি পাপ কৰ্ম থাকে, যে চাংটো অন্তগতং পাপং, চাৰিটা পাপটো কৰি বাদ দিব লাগিব। তাত আমিষ আহাৰ, মাদক দ্ৰব্য সেৱন, তাৰপিছত অবৈধ সংগ, তাৰপিছত যোৱা তাছফল, যিখিনি পইচা লৈ খেলা ধূলা, কনক কামিনী প্ৰতিষ্ঠা বাঘিনী, বাদ দিয়া এইখিনি। তাৰপিছত বৈষ্ণৱ হোৱা, তাৰপিছত তোমাৰ গুৰুৱে যিখিনি নিৰ্দেশ সেইখিনি কৰা, তেতিয়াহে মানিম। তুমি সেইখিনিও মানা নাই আৰু কৈ আছে এইটো ফাল্টু এইটো ফাল্টু, সেইখিনি যথাৰ্থ নহয়। সেইখিনি মানুহক যথাৰ্থ শিক্ষাখিনি গুৰুজনে কি ক'ব বিচাৰিছে সেইখিনি মানুহে বুজিয়েই পোৱা নাই আজিলৈকে। অকল এটা নিয়ম দি থৈ গৈছে, নিয়মটোকে পালন কৰি থাকিব লাগিব, সেইটো যথাৰ্থ। সেইকাৰণে কৈছে অত্যাহাৰ প্ৰয়াস প্ৰজল্প নিয়মাগ্ৰহ। এই বিষয়ে ৰূপ গোস্বামী পাদে ধুনীয়াকৈ নিয়ম অগ্ৰহ আৰু নিয়ম আগ্ৰহ। জীৱনত তিনিখন কিতাপে পঢ়িছিলো বুলি ক'লো নহয়, এটা উপদেশ আমিতো, আদৰ্শ প্ৰশ্ন আদৰ্শ আৰু গীতা, এই তিনিখনে পুৰা জীৱন চেঞ্জ কৰিছে। তাত স্পষ্টকৈ দিয়া আছে নিয়ম আগ্ৰহ মানে বেছি বেছি নিয়ম দেখুওৱা, এইটোহে কৰিছে, এইটোহে কৰিবলৈ কৈছে, এইটো জানিব লাগিব কেলে দিছে সেইখিনি। আৰু অগ্ৰহ মানে বেছি বেছি হৈ গৈছে বুলি নিয়ম, সেইটো বেয়া, আৰু বেছি বেছি নিয়ম কৰাটো বেয়া। সেইখিনি যথাৰ্থ বুদ্ধিমত্তা সম্পন্ন হ'ব লাগিব। সেইখিনি গুৰুৰ ওচৰত গৈ সুধিব লাগিব যে এইখিনি মানেটো কি। গুৰুজনৰ ওচৰত গৈ সোধক, গৈ কেলে মূৰ্তি পূজাটো বন্ধ কৰি থৈ গ'ল। যদি উত্তৰটো দিব পাৰিছে তেতিয়াহ'লে জ্ঞানী আপুনি। না কৈ থৈ গৈছে মোক এইটো, বাছ কথা সেনেকুৱা নেকি? কেলে হৈছে জানিব লাগিব। তুমি সৰু সেইকাৰণে নক'লে। যেনে ভগৱান কৃষ্ণই যেতিয়া বহি আছে আৰু চব মানুহ অহা যোৱা কৰি আছে, কি হৈছে ইমান মানুহ অহা যোৱা, এইটো লৈ গৈছে সিটো লৈ গৈছে। আজি দেউতা ৰ'বচোন, ৰ'ব কথা এটা আছে। তাহলে কি মই ঘৰৰ ল'ৰা হয় নে নহয়? বোলে হয়। তে ইমান কিবা কিবি হৈ আছে যে মোক যে জনোৱা নাই, যে মোক কোনো হেৰি নাই নেকি? আৰু কেলে জনোৱা নাছিলে? সৰু ল'ৰা ইমান এইবিলাক কি জনাব? বোলে নহয় ইন্দ্ৰ পূজা কৰিবলৈ লৈছো আমি, ইমান ডাঙৰ অনুষ্ঠান এটা হ'লে যে সৰু ল'ৰাটোনো কৈ কি লাভ, ইনো কি বুজিব? সেইকাৰণে কোৱা নাছিলে। সি আকৌ ডাঙৰ মানুহ নহয়, মোক কি সৰু ল'ৰা নেকি? মোক যে কোৱা নাই মই ঘৰৰ মানুহ নহয় নি? বোলে হয়। তেতিয়া কওক আগতে কি হৈছে? বোলে ইন্দ্ৰ পূজা, কেলে ইন্দ্ৰ পূজা কৰিব লাগে? বোলে আমিতো গোৱালা জাতি মানুহ, এতিয়া গৰু ছাগলী এইবিলাক আছে আমাৰ, এইবিলাকতো ইন্দ্ৰই যদি বৰষুণ এতিয়া তেতিয়া খেতি বাতি কেনেকৈ হ'ব আমাৰ? সেইকাৰণে ইন্দ্ৰ পূজা কৰিব লাগে। এইটো শাস্ত্ৰত আছে নে আপোনালোকে পৰম্পৰাত চলি অহা? এইটো শাস্ত্ৰত আছে নে নাজানো, আমাৰ পৰম্পৰা পূৰ্বপুৰুষ চলি আহিছে। আচ্ছা, তাই সেইটো নেকি? আপোনালোকে যিখিনি কৰি আছে সেই পূৰ্বপুৰুষ চলি অহা নিয়মখিনি কৰি আছে নে কি? শাস্ত্ৰত এনেকৈ আছে কিবা? শাস্ত্ৰত পঢ়ক তেতিয়াহ'লে। বোলে আমিতো শাস্ত্ৰ পঢ়িব নাজানো, তুমি কোৱা তেতিয়াহ'লে। বোলে ইন্দ্ৰ পূজা কৰিলে বৰষুণ দিয়ে নেকি? তেতিয়াহ'লে সাগৰৰ মাজত বৰষুণ দিয়ে নে? বোলে দিয়ে। তাত কোনে ইন্দ্ৰ পূজা কৰে? কথাটো ঠিকেচোন ক'লা, তাতো কোনো ইন্দ্ৰ পূজা নকৰে। ইন্দ্ৰ পূজা নকৰিলে বৰষুণ দিব নেকি? কেলে কেলে দিব? ইন্দ্ৰ দায়িত্ব সেইটো, দিবই।
চবকে দায়িত্ব দিয়া চবকে বৰষুণ দিবা বুলি প্ৰয়োজন সাপেক্ষে য'ত দৰকাৰ আছে চবতে দিব লাগিব তাহলে কি কৰিব লাগিব গোবৰ্ধনৰ পূজা কৰা ইনডাইৰেক্টলি গোবৰ্ধন হৈছে তেওঁৰ নিজৰ প্ৰকাশ গোবৰ্ধনৰ কৃষ্ণ অভিন্ন গোবৰ্ধনৰ পূজা কৰি তেওঁ শিক্ষা দিলে তো ইয়াৰ উদ্দেশ্য হৈছে কি আমি সৰু ল'ৰা সেইকাৰণে নাই জনোৱা গুৰুজনে আমাক আমাৰ জ্ঞান কম আছে সেইকাৰণে নিদিলে নেকি আমি বেছি জ্ঞানী সেইকাৰণে নিদিলে বুজিবলৈ যত্ন কৰিব লাগিব সেইটো যদি কাৰোবাৰ যদি কিবা প্ৰশ্ন থাকে সেই বিষয়ে আলোচনা কৰিবলৈ আহক এনেই কমেণ্ট মাৰি লাভ নাই ডাইৰেক্টলি বহক আলোচনা কৰোঁ আমি সিদ্ধান্তত কোনো কথা নাই আমি শাস্ত্ৰ উলিয়াই লওক কি শাস্ত্ৰত কি কৈছে কি পৰিস্থিতিত গুৰুজনে কি দিছে কি নিদিছে বৃন্দাবনত সেই সময়ত মহান মহান বৈষ্ণৱসকলে তেতিয়াহ'লে কেলৈ বিগ্ৰহ অৰ্চন কৰিছিলে বিগ্ৰহ কেনেকৈ খোজকাঢ়িব পাৰিলে সেইখিনি অসত্য তেতিয়াহ'লে বিগ্ৰহৰ প্ৰাণ নাই তেতিয়াহ'লে প্ৰতিমাৰ প্ৰাণ নাথাকে এটা পুতলাৰ প্ৰাণ নাথাকে এটা সামান্য ৰাস্তাত পৰি থকা এটা বিভিন্ন ব্যক্তি যে মূৰ্তি বনাই থৈ দিয়ে যে সেইবিলাকত প্ৰাণ নাথাকে কিন্তু বিগ্ৰহত প্ৰাণ নাথাকে বুলি কোনে ক'লে তাৰপিছত বহুত পাৰ্থক্য আছে এই পাৰ্থক্য নুবুজাকৈ মুখখন খোলাটো যথাৰ্থ নহয় বুলি মই ভাবোঁ আৰু শাস্ত্ৰই সেইটোৱে কৈছে সেইটো বৈষ্ণৱ নিন্দা হ'ব আৰু বৈষ্ণৱ নিন্দা কৰিলে কেতিয়াও শুদ্ধ নহ'ব মন শুদ্ধ নহ'ব আৰু কৃষ্ণ প্ৰেমটো বহুত দূৰৰ কথা হৰে কৃষ্ণ জয় জগত গোস্বামী প্ৰভুপাদ কি জয় সমবেত গৌৰ ভক্তবৃন্দ কি জয় নিতাই গৌতমানন্দে হৰি হৰি বল